পুনৰ নতুন ভিডিঅ'টোত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বলিউডৰ অভিনেত্ৰী শিল্পা চেত্ৰীক ভালপোৱাসকলৰ বাবে এটা বেয়া খবৰ। শিল্পা চেত্ৰীৰ ঘৰৰ সকলোৰে ক'ভিড হৈছে আৰু তেখেতে ছ'চিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰিছে। তেখেতে কৈছে, যোৱা 10 দিন আমাৰ পৰিয়ালৰ বাবে বহুত কষ্টৰ দিন আছিল। মোৰ শহুৰৰ ঘৰৰ সকলোৰে ক'ভিড হৈছে। ৰাজ, সমীষা, বিয়ান, মা নিজৰ নিজৰ ৰুমত বেলেগকৈ আছে আৰু চবেই সকলো নিয়ম মানি চলিছে। যিখিনি ক'ভিডৰ সময়ত মানি চলিব লাগে আৰু ডক্তৰেও যি পৰামৰ্শ দিছে তাকে মানি চলিছে। ঘৰৰ 2জন ষ্টাফৰ মানুহৰো হৈছে, তেওঁলোকক ডক্তৰে চিকিৎসা কৰি আছে। ভগৱানক ধন্যবাদ দিছোঁ, সকলোৱে অলপ অলপ ভাল হ'বলৈ ধৰিছে। ময়ো টেষ্ট কৰাইছিলোঁ আৰু মোৰ নিগেটিভ আহিছে। সকলো ফ্ৰেণ্ডকে ধন্যবাদ দিছোঁ আমাক ইমান মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে। শিল্পা চেত্ৰীয়ে সকলোকে মাস্ক পিন্ধিব দিছে আৰু চেনিটাইজ ব্যৱহাৰ কৰিব দিছে আৰু লগতে সকলোকে মনেৰে শক্তিশালী হৈ থাকিবলৈ কৈছে। আশা কৰোঁ শিল্পা চেত্ৰীৰ ঘৰৰ সকলো মানুহ সোনকালে সুস্থ হৈ উঠে আৰু লগতে বাকী পৃথিৱীৰ সকলো মানুহ যেন সোনকালে সুস্থ হৈ উঠে আৰু এয়া ক'ভিড বেমাৰটো যাতে নোহোৱা হৈ যায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। লগতে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যদিহে আপোনালোকে শিল্পা চেত্ৰীক ভাল পায়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি প্ৰথমবাৰৰ কাৰণে আহিছে। ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, কাষত থকা বেলটো হিট কৰি অল কৰি দিব। ধন্যবাদ, পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে।